আজি মই চব্জিৰ ওপৰত ভিডিঅ' বনাবলৈ লৈছোঁ, ঢেকীয়া শাকৰ ওপৰত। ঢেকীয়া শাক এনেকৈ ছিঙি আনি এবাৰ বাছি ভালকৈ ধুই আনিছোঁ। হ'লেও আৰু এবাৰ ঢেকীয়া শাকৰ চব্জিটো ভালকৈ বাছি ল'লে ভাল হয়, সেইকাৰণে বাছি লৈছোঁ। এনেকৈ ভালকৈ বাছি লৈছোঁ। এনেকৈ বাছি ল'ম ভালকৈ। কেতিয়াবা এনেকৈ বনাই খাই চাবচোন। ঢেকীয়া শাক চব্জি মই খাই বৰ ভাল পাওঁ। আপোনালোকে যদি ভাল পায় জনাবচোন কমেণ্ট কৰি। এনেকৈ বাছি হৈ গৈছে, তাৰ পৰা কাটি ল'ম এতিয়া ঢেকীয়াখিনি। কাটি ল'লোঁ। কাটি আলু, তাৰপৰা পিঁয়াজ, আদা, নহৰু বেছি নাই দিয়া, বেছিকৈ দিলে খাবলৈ বেয়া হয়। তাৰপৰা এতিয়া নহৰু আদাই খুন্দি ল'ম। খুন্দনাত খুন্দি লৈছোঁ। খুন্দি হৈ গৈছে। তাৰপিছত আলু আৰু পিঁয়াজে কাটি ল'লোঁ। সৰু সৰুকৈ আলুটো কাটি ল'লে সোনকালে সিজে। আদা নহৰু উলিয়াই ল'লোঁ। কেৰাহীখন পাতি লৈছোঁ। গৰম হ'বলৈ দিম অকণমান সময়। কেৰাহীটো গৰম হোৱাৰ পাছত তেল অকণমান দি দিছোঁ। তেল আপোনালোকৰ যিমানটো জোখত দিব বিচাৰে সিমানটো জোখত দি ল'ব। মই ইমানেই দিছোঁ। কম হোৱাৰ কাৰণে আৰু অকণমান দি দিছোঁ। আলু, পিঁয়াজ আৰু নহৰু লৈ লৈছোঁ। কচলি এখন লৈ লৈছোঁ। তাৰপৰা তেল গৰম হোৱাৰ কাৰণে পিঁয়াজৰ দি দিছোঁ। পিঁয়াজ কালাৰটো আহিবলৈ দিব পিঁয়াজৰ। তাৰপিছতে আলু দি দিছোঁ। আলুখিনি বেছি টাইম নাভাজোঁ, আকৌ ঢেকীয়াখিনি দিব লাগিব। অকণমান এনেকৈ ফ্ৰাই কৰি লৈছোঁ আলুখিনি। এনেকৈ ফ্ৰাই কৰি চব্জিখিনি দি দিম। দি দিছোঁ ঢেকীয়া শাকখিনি। তাৰপৰা আধা সিজি গৈছে। গেছৰ ভলিউমটো কমাই ল'ব। আধাটো সিজিছেগৈ। সিজাৰ কালাৰটো আহি গৈছে। চব্জি হৈ গৈছে। চব কিমান ধুনীয়াকৈ সিজি গৈছে। দেখিবলৈও ধুনীয়া হৈছে চব্জিখন। এবাৰ খাই চাবচোন। তাৰপৰা ঔটেঙা আৰু খৰিচা লৈছোঁ। তাৰপৰা দালি অকণমান বনাই ল'লোঁ, আলু দালি।
ঔটেঙা দি। যদি ভাল লাগে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে, বাই।